হাই ফ্ৰেণ্ড, মই জানমণি আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হ'ল বহুত স্পেচিয়েল, কাৰণ আমাৰ ল'ৰা আজি বাৰ্থডে। আবেলি বাৰ্থডে হ'ব মোৰ। আজিয়ে বাৰ্থডে, কিন্তু আবেলিলে কেক কাটা যাব যে, সেইকাৰণে কৈছে আবেলিলে বাৰ্থডে হ'ব বুলি। আশীৰ্বাদ কৰিব মোৰ ল'ৰাটো এনেকে সদায় ভাল ল'ৰা হওক, ভালকে পঢ়াব, দুষ্ট নকৰে যাতে। তাৰপিছত পাপাকে ইটো সিটো কাম কৰি আছে, ময়ো খানা বানা বনোৱাত লাগি আছো। কেক কাটিংটো হ'বই, হুলস্থুল নকৰিব প্লিজ। তাৰপৰা আকৌ কেক কাটিং আছে, কিন্তু খানা বানা অসমীয়া মানুহ যেতিয়া ভাতটোতো প্ৰয়োজন হয়েই, সেইটো কাৰণে সেই ভাত আয়োজন কৰিছোঁ। চিকেন, পিগ, আছাম ট্ৰেক্টৰ, তাৰপিছত আৰু মাছ, এনেকৈ এতিয়া দুপৰীয়া হৈছে আৰু ৰাতিপুৱাই মই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ অলপমান, কিন্তু সময় নহ'ল, বিলকুল সময় নহ'ল। তাৰপৰা মিস্ত্ৰীও আহিছে, মানে আজিহে মিস্ত্ৰী আহিবলৈ পালে। চিচা অলপ ভাঙি আছিলে, চিচা লগাবলৈ আহিছে। এইফালে চিচা লগাবলৈ আহি আছে, এফালে চিচা লগাবলৈ মানুহ লাগি আছে। এতিয়া ল'ৰাই উৎপাত কৰি থকা দেখি মোবাইলত পূজা চূজা কৰিলোঁ, ধূপ ধূনা লগালোঁ। সন্ধিয়ালৈ বেছিকৈ কৰিম, প্ৰসাদ চসাদ দিম। এতিয়া পাকঘৰলৈ যাওঁ। পাকঘৰত বাকী থকা এখন স্কুল হোমৱৰ্ক আজি কৰাই নহয়, অনলাইন ক্লাছো আছে। এনেকৈ ৰুম সজাইছোঁ আৰু বাকীখিনি সজাবলৈ আছে, বেলুন লগাবলৈ আছে। বস্তু চস্তু অলপ লেআউট কৰিছোঁ, এনেকৈ অলপ চলপ লেআউট কৰিছোঁ, বাকীবোৰ আছে কৰিবলৈ। এইবোৰ চিচা লগোৱা দেখি ৰুমবোৰ আজি সলনি হৈ পল। মিষ্টাৰ এয়া কাম কৰি আছে, মিষ্টাৰ আকৌ কামত লগে। চানা বনাইছে আজি, নমকিন যে কেঁচা চানা খাবলৈ ভাল পাওঁ। অসমীয়া ঢলিয়া কাটি দিম বঢ়িয়াকে, আৰু বোলে এইবিলাক কৰিছোঁ দেখিছে নহয়। এয়া আমাৰ অসমীয়া ট্ৰেক্টৰ, আছাম ট্ৰেক্টৰ, জিনকি গাহৰি মাংস আৰু চুঙকা কয় হিন্দীত, বনাইছে তেনেকেই আৰু। ইয়াৰ চিকেন আনি থৈ দিছোঁ আৰু মছলা চছলা ৰেডি কৰি দিছোঁ। এইবোৰ পিচি কৰি জলকীয়া, আদা, নহৰু, বটা তামোল দিবলৈ এওঁ ধুই থৈ দিছে। কেৰাহী পাতিছোঁ আৰু বটা তামোল দিম আৰু সজাই থওঁ তামোল। তাৰপিছতে ভিডিঅ' মানে কি বনাওঁ, ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বনোৱা ভিডিঅ'বোৰ নিদিওঁ আৰু, কাৰণ মোৰ তাত তেনেকৈ সময় অলপ কম আছে, অকলশৰীয়া হয় বাহিৰত। অসমততো ঘৰত মানুহবোৰ থাকে, মা দেউতা, বা বাই ভনী, ননদ এনেকৈ থাকে, ওচৰ চুবুৰীয়া আহে, কিন্তু ইয়াততো তেনেকুৱা নাই। কিন্তু অসমীয়া 4 ঘৰমান মাতিছোঁ, সেইটো কাৰণে সেই ইয়াৰ ভাত এতিয়া দুপৰীয়া আমি খাবৰ কাৰণে ইয়াত দালি ৰাতিলে বুলি চানা দালি বইল কৰি থৈ দিছোঁ, আছাম ট্ৰেক্টৰ বইল কৰি থৈ দিছোঁ, এয়া দালি বইল কৰি থৈছোঁ। বিলাহী কাটিম আৰু এতিয়া এয়া বনাই বস্তুবোৰ থ'বলৈ ডাঙৰ কুকাৰ, ডাঙৰ কেৰাহী, চব বস্তু যোগাৰ কৰি থৈ দিওঁ বাৰু। মোৰ চব আছে, খালি অলপ মানে অসুবিধা হয় আৰু কোৱাৰ্টাৰৰ মাজত, মানে জেগাবোৰ অলপ কম যে। মাছ ওলোৱাই নাই, মাছ বনাবলৈ আছে। ইয়াত আছে চব, মাছ আছে, মাংস আছে, 3বিধ মাংস আছে। বস্তু চব্জি তব্জি কিনি আনি আছে, এতিয়া বনাম আৰু। আজি বাৰ্থডেৰ কাৰণে বহুত দিনৰ মূৰত, মই ভিডিঅ'টো বহুত দিন হ'ল মই ভিডিঅ' লৈ অহাই নাই, কাৰণ মানুহজন ভৰি অলপ কষ্ট পালে, ভৰিত কষ্ট পাই আছে, ঘৰতে আছে, আৰু ল'ৰাও অনলাইন ক্লাছ হয়, নেট তাতেই গুচি যায় আধা। এইটো কাৰণে মানে ভিডিঅ' কৰাই হোৱা নাই। অনলাইন ক্লাছ যেতিয়াৰ পৰা শুৰু হৈছে তেতিয়াৰ পৰা মানে বহুতেই অসুবিধা হৈছে। তথাপিতো আজি চেষ্টা কৰে, কাৰণ ল'ৰাটো বছৰেকতো এবাৰে আহে বাৰ্থডে, আৰু বাৰ্থডেটো থাকি যাব সকলোৱে, আৰু আমাৰ লগতে আপোনালোকেও উপভোগ কৰিবলৈ পাৰিব আমাৰ ল'ৰাৰ বাৰ্থডে, আৰু তাৰ পৰা আপোনালোকে আশীৰ্বাদ কৰিব, যাতে আমাৰ ল'ৰা সদায় এনেকৈ চিৰজীৱন উজ্জ্বল কামনা কৰিব, ভৱিষ্যত যাতে উজ্জ্বল হয়, ভালেই যায় দিনবোৰ, তেনেকৈ আপোনালোকে আশীৰ্বাদ কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, তেতিয়াহ'লে লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আপোনালোকৰ ভিডিঅ'। বাকী মই আজি খোৱা বোৱাৰ আয়োজন কৰোঁ, সন্ধিয়া বাৰ্থডে কেক কাটিং এইবোৰ ভিডিঅ' কৰিম, গোটেইখিনি একেলগে কৰিম। মই
আজি 3 তাৰিখ এতিয়াতো ভিডিঅ' আজি বনালে দিয়া নহ'ব 4 বা 5 তাৰিখে মই নেটটো চাই আপোনালোকলৈ ভিডিঅ'টো পঠিয়াই দিম আৰু চাই কেনেকুৱা পালে মোক জনাব নাপাহৰিব এতিয়া মই ৰাখি সন্ধিয়া আকৌ ভিডিঅ'টো কৰিম মই আৰু একেলগে জইন কৰি আপোনালোকলৈ দি পঠিয়াম বহুত মনত ফূৰ্তি লাগি আছে কাৰণ মানুহজনো আছে কেতিয়াবা মানুহজন নাথাকে বহুত কষ্ট হয় বাপেকক মনতো পেলায় এবাৰ সব একেলগে আছে আৰু ভিডিঅ'টো কৰিবলৈ ওলাইছে সেইটো কাৰণে বাই গাহৰি বনাই ৰেডি হৈ গ'ল আসাম ট্ৰেক্টৰ না দিয়া এতিয়া দালি হৈছে আৰু চানা দালি বনাইছোঁ আৰু এইখিনি কাঢ়ি থৈ এতিয়া চিকেন বনাম কেনেকৈ বনাইছোঁ সেইটো ৰেচিপি হিচাপত দিয়া নাই আৰু খালি বাৰ্থডে স্পেচিয়েল হিচাপতে মই ভিডিঅ'টো বনাইছোঁ তেনেকেই দিম আৰু কাৰণ মোৰ তাত সময় বিলকুলেই কম দালি হ'ল এতিয়া ভাজিকণ বনাইছোঁ ভাজিকণ এয়া হৈছে আৰু মিক্স চব্জি ফুলকবি বিনছ মটৰ আলু বিলাহী গাজৰ এনেকৈ মিক্স বনাইছোঁ এতিয়া চিকেনকণ বনাম বাকী হৈ যাব তাৰপিছত অলপ চদলৈ কেক চেক আনিবলৈ যাম কাৰণ মানুহজন ভৰি বেয়া যে মই আনিবলৈ যাম আৰু চব ময়ে কৰিবলগীয়া হৈছে মানে আৰু কি কৰিবা চব্জি আপোনালোকৰ চাগে চব্জি এইবোৰ মই ভিডিঅ'টো দিয়া দেখি চাগে লোভেই লাগিছে কিন্তু আমি খাই কৰি আদায় কৰি দিম আৰু আপোনালোকে খালি ভিডিঅ'টোহে চাব পাৰিব মোৰ নিজলৈ বুলি কওঁতে নে সিফালেহে হাই কৰিছে এইফালে হাই কৰিছে ভিডিঅ' কলিং হাজবেণ্ড নাই ভিডিঅ' কলিং কৰি আছে এইগৰাকী আহিছে আৰু 2-3 গৰাকী কৈ আহিছে আৰু এগৰাকী আহিব আৰু দাদা এজন আহিব আৰু বৌ নোৱাৰে সিদিনাখন যে ভিডিঅ' দিছিলোঁ বৌ নোৱাৰে কেঁচুৱাটোৰ হ'ল বাচ্চা সৰু বাচ্চাহঁতে নোৱাৰে তাৰপৰা ডাঙৰ ল'ৰাজন আহিব আৰু এয়া মিষ্টাৰ ফটো উঠিছে মিষ্টাৰ এয়া ফটো মাৰিবলৈ দিছে এয়া দাস দা এতিয়া হাই আমাৰ গৰাকী উঠাই আছো এপাক দিব নাছিলে এপাক নাছিলে এয়া বাৰ্থডে সজোৱা পৰিছে আমাৰ বাৰ্থডে বয় হয়নে এতিয়া পৰা চখ হৈ গৈছে আৰু বাকী এইটো ৰুম ইমানকে সজোৱা নাই অলপ অলপকে সজোৱা পৰিছে আৰু মই ফটো মাৰা নাই মই ভিডিঅ' কৰোঁ মইতো ভিডিঅ' কৰি আছো তোমালোকে ফটো উঠাই থাকা না কি ৰাম ফটো মোকো কোনো ফটো উঠোৱা নাই হয় সেইটো কিবা এটা বেয়া সজো দৰ্জা বন্ধ নহয় मोमबत्ती से चलाना होगा मोमबत्ती से इससे जलता ही नहीं है खुदाई दिए
बेटा अरे क्यों आप लोग अरे कोई नहीं भाई है मम्मी के पास बैठो तुम इधर देखो बैठो बराबर करो कोई नहीं मम्मी के पास बैठो देखो অকমান খালি জেগা এৰি দিলে হ'ল ভিডিঅ'টো হোৱাকে Happy birthday to you. Happy birthday to you. Happy birthday to us. Happy birthday to you. भाई से बोलो पसंद है बता दिया बता दिया नीचे वो सब लोग मिल जाएगा पापा है मैं घर में खिलाता हूँ इधर आ जाओ अरे आ जाओ फटो घर मैं तो केक खा भी लेता हूँ अरे इधर आ जाओ আজি বাদে হয় মানে কৰা নাই তোমাৰ বাদে পইচা নিদিব মুখত লগাই দিয়া ये बोले सुनो খুৱাবলৈ লৈ আকৌ উঠি দিলে যে কি কাৰণে ठीक है काटो এইটা কাপোৰ নিদো আমি তিনিটা খাই পেলাম रुमाल रुमाल क्यों ऐसे में रुको रुको नरम लो धीरे धीरे ये बोले सुनो बार-बार नहीं हाथ लगाओ हाथ बार-बार नहीं लगाना बेटा मैं सब बहुत सारा बहुत बार खुश आ जाओ खुश आ जाओ इधर आ जाओ अरे हो जा आ जा खुश इधर ঠিক আছে इधर आ गोरे किधर आ এটা जाओ गोरे की बहुत ढीला है और बहुत सारे ये पे ना दुकान निकाल में भूल बर्थडे केक खिलाने में खाई लो आ जा কেক কাটিং হৈ গ'ল हाथ से चॉकलेट কাটিং হৈ গ'ল এতিয়া मामू है तू गाना दर्द में पकड़ो इसे पकड़ो पकड़ने की जरूरत नहीं बेटा तुम भी हुआ उधर देखो ये क्या है वो छोड़ो तुमको रेडी तो तुमটা আন্ধা কে পড়িছে জানো আধা হৈছে বস্তুটো লাইটৰ পোহৰ ভালকে পোৱাই নাই নে কি জানো अभी तुम ना मिसे कर दिया फोटो में खुशी होना चाहिए जैसे कोरोना में मौका मिलेगा এয়া গোটেইবোৰ চব অসমীয়াই লগ লাগিছো আজি আজি বাৰ্থডে অসমীয়া বাৰ্থডে আৰু कितने दिन रखी मोबाइल अरे बम मोबाइल लेके ना है नहीं अरे अच्छा मेरा मतलब ये था कि ফটোটো ভালকে উঠি ना एक बात जैसे रखो जी এয়া কেক কাটিং কেক সমোসা জেলেবি স্প্ৰিং ৰোল এইবোৰ চব লেটি পেটি হৈ গ'ল চকলেট ইয়া সৰহকে ইমান টখনা আনিবলৈ গ'লে একো নাই ইমান ভিৰ এটা কৰবা চত খালি তাৰপৰা ইমান টখনাত স্পীড পাই বৰুৱাই আছো বনাই দে কৈ আছো কোনে ইমান টখনা বনাই দিব এয়া চুপ খাই আছে টমাটৰ চুপ কেক প্লেট লোৱা নাই যে নাদাব মই এতিয়া কেক খাম খালি কেক খাম অইন একো নাখাম মই হা এয়া মালিক এয়া দাসদা
এওঁ হোম 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 লোকেশ্যন বাইহাটা চাৰিআলি আমি কৰ কোৱা হোম আৰু দাদা কুকুৰাজা এইবোৰ চব অসমীয়া ফেমিলি আৰু খালি খালি প্লেটত কেক দিয়া কেক 2 পিচ খালি প্লেটত না সমোসা টমোসা নালাগে খালি প্লেটত কেক দিয়া বাছ কাটিব নালাগে মানে খালি প্লেটত अच्छा ड्राइंग करना ये क्या है ड्राइंग हेलो गाइस ये गुस्सा करांगी पड्डू वाला करांगी ये लोग आज ड्राइंग कर रहे हैं देखो आप लोग की ये शुरुआती चलेगी आपको शायद अच्छा लगेगा आज मेरा बर्थडे है इसलिए मैंने ये सब किया है ये देखो खुश के चुलबुला जैसे चुलबुला आना आपका ना स्वागत भी लगेगी ये देखो हमारा फैन ये देखो बैलून ये टीवी ये मेरे ड्राइंग बनाया है ये देखो ड्राइंग ने क्या बनाया है बैलून है ये रस्सी का छीट है हाँ आप लोग बहुत ही अच्छा मानेंगे ठीक है उसको मिटाना होगा उनको किसे मिटाना था तुमने इडली कर दो हाँ अब मिटा अपने हाथों से लगता है गलत दबा दिया अरे ऐसे नहीं पापा ऐसे नहीं पेंट करने के इसको पूरे को लाल हाँ उसके बाद नहीं लाल उसके बाद उसके बाद ब्लू খোৱা বোৱা কাৰ্যসূচী চলি আছে ৰাতি 11টা বাজিলে চব ধুমাধুম লাগিছে আৰু ঘৰলৈ যাবলৈ লাগে বেয়া পাইছে নেকি আমাৰ এগৰাকীকে দেখো ইমান অকণমানি টুকুৰাটো দেখুৱালে কেনেকে হ'ব আগতীয়াকে হাৰ্দি কেইটকা নেগিয়া অলপ অলপ আছেগে আৰু বাবু হাই কৰি দিয়া দুনু 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 আমাৰ গৌৰাংগী কৈ দিয়া এয়া বল এয়া বেলুন খেলি আছে এয়া এয়া কেনেকুৱা লাগিছে ৰাইজে নিউজটো দিব লাগে খাই থাকোঁতেতো কমেণ্টটো কৰিব লাগে তেতিয়াহে আপোনালোকে কমেণ্ট কৰিলেহে মোবাইলতো কমেণ্ট কৰিব বিয়া বাৰু অৰ্ডাৰ দিব পাৰিব মানে কঁকালে নলয় টেষ্টি বনিছে নে A+. Thank you. এতিয়া ৰাতি বহুত হৈ গ'ল আৰু ভিডিঅ' নকৰাৰ ইমানতে সামৰণি মাৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব লগতে আমাৰ যদি কোনোবা চিনিও পায় তেতিয়াহ'লেও জনাব আৰু কেতিয়াবা তেনেকৈ সৰু সুৰা ভিডিঅ' দিম আৰু চাই পেলাই আপোনালোকে কমেণ্ট কৰিব আৰু লগতে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব কাষতে থকা তেতিয়াহ'লে গুড নাইট বাই বাই